নমস্কাৰ এই ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অসম চৰকাৰৰ শক্তি বিভাগৰ যি নিৰ্দেশ যে আপোনাৰ কনজিউমাৰ নঙৰ সৈতে আপোনাৰ মোবাইল নম্বৰ কেনেকৈ সংযোগ কৰিব এই ভিডিঅ'টোৰ জৰিয়তে সকলো জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে অসম চৰকাৰৰ শক্তি বিতৰণ কোম্পানী লিমিটেড যিটো অসমৰ শক্তি বিভাগৰ অফিচিয়েল পেজ apdcl.org পেজলৈ আহিব লাগিব। আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখিবলৈ পাইছে। আপোনালোকে যিকোনো ব্ৰাউজাৰ ওপেন কৰিয়ে কৰিব পাৰিব। এয়া অফিচিয়েল পেজ। এনেদৰে অহাৰ পিছত আপোনালোকৰ স্ক্ৰীনত দেখিবলৈ পাইছে কিছু তললৈ নমাই আনিব লাগিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ ওলাই আহিব আপডেট কনজিউমাৰ মোবাইল নাম্বাৰ। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে নিউ বুলি, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ আহিব মোবাইল নাম্বাৰ কনজিউমাৰ নং। এই কনজিউমাৰ নংটো আপোনালোকে যিখন বিলৰ কাগজ সেই বিলৰ কাগজখনতে পাব। এই কনজিউমাৰ নংটো এণ্টাৰ কৰি আপোনালোকে কাৰ চিনডালত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ আহিব কনজিউমাৰ নেম, আপোনাৰ নাম, কানেকশ্যন টাইপ কেনেকুৱা ধৰণৰ, মোবাইল নাম্বাৰ আপোনালোকে ভৰাব লাগিব, ইমেইল আইডি থাকিলে ভাল, আকৌ আপোনালোকৰ অকুপেশ্যন এইখিনিতে অকুপেশ্যনটো আপোনালোকে ভৰাব লাগিব। ঠিক তেনেদৰে আধাৰ কাৰ্ড বাধ্যতামূলক নহয়, থাকিলে দি দিব। ঠিক তেনেদৰে আপোনালোকে আপোনালোকৰ এইখিনিতে মন কৰিব যিটো অকুপেশ্যন অপশ্যন দিয়া আছে, মানে অৰ্থাৎ আপোনালোকৰ জীৱিকা, সেই জীৱিকা অপশ্যনত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখলৈ আহিব গভ্ড এমপ্লয়ী, ছেমি গভ্ড এমপ্লয়ী, PSU এমপ্লয়ী, আদাৰ্ছ। ইয়াত যিকোনো অপশ্যন অন্তৰ্গত সেইটো আপোনালোকে ক্লিক কৰি ল'ব। ঠিক তেনেদৰে তলত শেষত দেখিব পাইছে ওপৰবোৰ ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব লাগিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো আপোনালোকৰ মোবাইল নম্বৰ দিছিলে তালৈ 6টা সংখ্যাৰ এটা OTP যাব, 6 ডিজিট OTP। সেই OTPটো আপোনালোকে ইয়াত বহুৱাব লাগিব। এই OTPটো বহুৱাই আপোনালোকে ভেৰিফাই অপশ্যনটোত ক্লিক কৰিব লাগিব। যদি OTPটো কিবা কাৰণত নাযায় তেনেহ'লে ৰিচেণ্ট OTPত ক্লিক কৰিব লাগিব। OTPটো আপোনালোকে বহুৱাই ভেৰিফাইড ক্লিক কৰিলে আপোনালোকৰ সম্পূৰ্ণ হৈ যাব। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে OTP ভেৰিফিকেশ্যন হৈ গ'ল মোৰ। এয়া কনজিউমাৰ মোবাইল নং আপডেটেড, ছাকচেছফুলি আপডেটেড। অ'কে, এনেদৰে কৰিব লাগিব। গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।